আজি আমি প্ৰতিবাদী সমদলৰ পৰা আমাৰ এয়াই বাক্য, এয়াই আমাৰ পৰামৰ্শ, চৰকাৰখনৰ শুভবুদ্ধি উদয় হওক, শীঘ্ৰে বাতিলৰ পক্ষত, ৰাইজৰ পক্ষত তেওঁলোক থিয় হওক। অন্যথা এই যি প্ৰতিবাদৰ উষ্ণতা, এই প্ৰতিবাদৰ যি জোৱাৰ, মোদী আৰু অমিত শ্বাহৰ লগতে গোটেই ভাৰতবৰ্ষত, আজি অসমতো সৰ্বা হিমন্ত কিন্তু নিপাত যাব। এই ৰাইজৰ কথা, আমাৰ কথা নহয়। বৃহত্তৰ আজি আমি থলুৱাক য'ত মাতি দিব পৰা নাই, লাখ লাখ বাংলাদেশীক মাতি দিব। একে দুখৰ কথা আৰু কিবা থাকিব পাৰে নাই। আজি নিবনুৱাক চাকৰি দিব পৰা নাই, আজি নিবনুৱাৰ মুখ শুকান, অথচ বাংলাদেশক কাগজ দি, মাটিৰ পট্টা দি, ঘৰৰ চেল্টাৰ দি, সংস্থাপন দিব, পুনৰ নিৰ্বাসন দিব। এয়া মানিব নোৱাৰা কথা। আমি কেনেকৈ মানিম? গতিকে অসমৰ ৰাইজৰ লগত আমি একমত। বৃহত্তৰ ৰাণী অঞ্চলত আমি 1 লাখ জনসংখ্যা আছে, আৰু এই 1 লাখ মানুহ ৰমেন্দ্ৰ নাৰায়ণৰ দৰে ভুৱা জাতীয়তাবাদীৰ লগত মাত্ৰ 5 জন, আমি হেজাৰে হেজাৰে আছোঁ। গতিকে দালাল চলত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দৰে তেওঁ এই আইন আনি সফল কৰিব নোৱাৰিব। এই অঞ্চলটোতো অসমত যেনেকৈ নোৱাৰে, আজি নৰেন্দ্ৰ অমিত শ্বাহে ঠিক একেদৰে অসমৰ প্ৰতিটো অঞ্চলতে আজি ৰাইজ জাগি উঠিছে। এই জাগ্ৰত ৰাইজক কেতিয়াও সৰ্বা হিমন্তই শিল্পী পেঞ্চন, অন্যান্য সুবিধা এইবোৰ দি কেতিয়াও তেওঁলোকক আশ্বস্ত কৰিব নোৱাৰিব। ৰাইজ কিন্তু জানিছে। এয়াই আমাৰ শেষ কথা। তেওঁলোকৰ কলা আইন আমি নামানো।